ভাওনা বুলি মানে উল্লেখ কৰাৰ লগে লগে শ্ৰীমন্ত শংকৰদেৱে পাৰাপাৰহীন মহিমা মানে তেওঁৰ পাৰাপাৰহীন যি মহিমা তালৈ মনত পৰে প্ৰথমতে। তাৰ পাছত সেই সময়ছোৱাত যি ৰাজ্যখনত অন্ধকাৰ অজ্ঞানে আৱৰি আছিল, সেই অৱস্থাতেই তেৰাই ত্ৰাণকৰ্তাৰূপে আৱিৰ্ভাৱ হৈ জীৱনদায়িনী শক্তি হিচাপে গুৰুজনাই আচলতে চিহ্ন যাত্ৰাৰ মানে ৰচনা কৰিছিল। ভাওনাৰ উদ্দেশ্য হৈছিল তেতিয়া যে লোকসংগ্ৰহ, লোকৰঞ্জন আৰু লোকসংস্কাৰ। প্ৰফেশ্যনেলি মই এজন ফাৰ্মাচিষ্ট হয় আৰু ফাৰ্মাচিষ্ট হিচাপে মোৰ নিজৰ ফাৰ্মাচী আছে। নিজৰ ফাৰ্মাচিষ্ট হিচাপে নিজৰ কৰ্মজীৱন আৰু পৰিয়ালৰ নিজৰ পৰিয়ালকেন্দ্ৰিক যিখিনি কৰ্ম আছে তাৰ উপৰি মই নিজে যেতিয়া আমি নৰ্মেল এজন মানুহ হৈ থাকোঁ আৰু ভাওনা কৰাৰ লগে লগে এটা বিশেষকৈ যদি অসুৰৰ কেৰেক্টাৰ কৰা হয়, এটা ভিলেইন ৰূপত সম্পূৰ্ণ গুচি যোৱা হয়, ভকেলটো মানে মাত কথাৰ পৰা ধৰি গোটেই বডি লেংগুৱেজটো সেইটো হিচাপত আমি লৈ যাওঁ। ভাওনা বুলি ক'লে আমি যদি শংকৰদেৱৰ চিহ্নযাত্ৰা ভাওনাৰ পৰা আহোঁ, 7 দিন 7 ৰাতি একেৰাহে হৈছিলে আৰু তাত কোনো ঘৰলৈ যোৱা নাছিলে। সেই সময়ত যিহেতু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আন এক অৱদান হৈছে নামঘৰ। নামঘৰতেই ভাওনা সেই সময়ত অনুষ্ঠিত হৈছিলে। এখন ভাওনা হোৱাৰ লগে লগে গাঁওখনত কিছু পৰিৱৰ্তন আৰম্ভ হয়। ধৰা এমাহ বা 25 দিনৰ আগৰ পৰা ৰিহাৰ্চেল হয়, আখৰা হয়, ৰাতি ৰাতি আখৰা হয়, সকলো মানুহ তালত জড়িত হৈ পৰে। এনেকুৱা কিছুমান ভাওনা আছে যিবোৰ ভাওনা কৰোঁতে সাধাৰণতে নাট খোলা আৰু ভাওনাৰ মাজত এটা এমাহ বা 20-25 দিনৰ এটা সময় থাকে, যি সময়ত আমি আখৰা কৰোঁ, ৰাতি ৰাতি আখৰা কৰা হয়। সেই সময়ছোৱাত গাঁৱৰ বেছিভাগ মানুহ মানে বৰতীয়াত থাকে, মানে উপবাসে থকা লেখা মানে বৰতীয়া ভাত খায়। বিভিন্ন অঞ্চলৰ বিশেষে বস্তুটো বেলেগ বেলেগ হয়। গোটেই নামঘৰৰ চাৰিওদিশে চাকি বন্তি জ্বলে ভাওনাৰ দিনাখন সন্ধিয়া সময়ত। তাৰ পাছতেই ভাওনাৰ মেকআপ লৈ আৰু ভাওনা আৰম্ভ হয়। এই মেকআপৰ সম্পৰ্কটো আমি সেই চাব লগা হয় যে বিষ্ণুৰ মুখৰ যিটো ৰং হ'ব আৰু এজন অসুৰৰ চৰিত্ৰত যিটো ৰং হ'ব, সেই ৰঙৰ এটা পাৰ্থক্য থাকে। বৰ্তমান যি পোচাক আমাৰ লগতে এয়া পোচাক আছেই, লগতে এয়া, গতিকে আজি আমি ইয়াক ৰেগজিন বুলি কওঁ যিটো, কিন্তু পুৰণি সময়ত এই বস্তুটো নাছিল। গতিকে বৰ্তমান সময়ত কি হয়, এই বস্তুখিনি আহি পৰিছে যে আমাক এনেধৰণৰহে এটা পোচাক লাগে, আমাক এনেধৰণে কৰিলেহে অকণমান ভাল লাগিব। গতিকে ঠিক তেনেধৰণৰ কৰা হয়। কিন্তু এটা কথা ঠিক যে ইয়াতো ব্যাকৰণিক নীতি আছে। ধৰি লওক এয়াই হৈছে বিষ্ণুৰ মানে পীতবস্ত্ৰ আৰু এইটো আমাৰ পীতবস্ত্ৰ আমি বেলেগ কৰি নাপাওঁ, গতিকে উজ্জ্বল কালাৰো হ'ব লাগিব। গতিকে ইয়াক পিতল কালাৰৰ কৰি আমি যাতে ৰোলেক্সৰ কাপোৰ দিছোঁ আৰু এই পিতল কালাৰৰ হয়, সেই অনুপাতে আমি এই ড্ৰেছটো তৈয়াৰ কৰিছোঁ। খোল এবিধ দেৱবাদ্য। ভাওনা বুলি ক'লে খোলটোৱে মূল বাদ্য, কিন্তু বৰ্তমান সময়ত খোলৰ লগত বাঁহী, কোনোবাই নেগেৰা, কোনোবাই দুতৰাও ব্যৱহাৰ কৰে।
এইখন ভাওনা জগতত আজিৰ পৰা মোৰ নিজৰ বয়স প্ৰায় 6-7 বছৰ বয়সৰ পৰা ইয়াৰ লগত জড়িত হৈ আছোঁ। প্ৰথম অৱস্থাত ভাওনাৰ সৰু কিছুমান আমি অভিনয় কৰিছিলোঁ। তাৰ পৰা গৈ পেলাই আজি ভাওনাৰ কিছুমান লিড কেৰেক্টাৰ আমি কৰিবলৈ লৈছোঁ। মূলতঃ ভাওনাখনৰ মই নিজে ভাল পোৱা চৰিত্ৰ ধৰা আমাৰ হেৰিত ক'বলৈ গ'লে ভিলেন কেৰেক্টাৰটো থাকে, সেইটো আমি কৰোঁ প্ৰথমতে। কথাটো হৈ গৈছে যে ভাওনাৰ চেঞ্জিংটো, ভাওনাখন কেনেকৈ চেঞ্জ হৈছে। আগত খুব দীঘল ভাওনা আছিলে, বেলি ওলাই গৈছিলে। আজিকালি ভাওনাৰ পিৰিয়ডটো খুব বেছি 3 ঘণ্টা বা 2.5 ঘণ্টা সময়, কাৰণ মানুহৰ হাতত এতিয়া সময় নাই, যথেষ্ট কম সময়। আগতে সেইকাৰণে মানুহে ভাওনাখন এভইড কৰিছিল, মানে চাবলগীয়া হৈছিল কাৰণে চাইছিলে। কিন্তু এতিয়া এনেকুৱা হৈ গৈছে ভাওনাখনে মানুহক মনোৰঞ্জন দিব পাৰিছে, এণ্টাৰটেইনমেণ্টটো আহি গৈছে সম্পূৰ্ণৰূপে, সেইকাৰণে মানুহ আগবাঢ়িছে চাবলৈ। ইউথসকলৰ প্ৰতি এটাই অনুৰোধ জনাম যে তেখেতসকল আহক, ভাওনা জগতখনৰ প্ৰতি আহক, নিজৰ সংস্কৃতিটো বজাই ৰাখক।